এনেকুৱা ভাই আছা মানে বিৰাট ডাঙৰ এলিফেণ্ট আৰে বাপৰে বিৰাট ডাঙৰ এলিফেণ্ট এইটো পিছত এনেকুৱা এলিফেণ্ট ইয়াতে কিবা কিবি সজাই থৈছে নকচুক গাৰ্ডেন মজা লো এস্ক্ৰো বহুত ভিৰ বহুত বাছ আহি আছে আজি এনেকুৱাই যিকেইদিন এওঁলোকৰ ছুটি চলিব থাইলেণ্ডৰ লোকেল যিটো হলিডে চলি আছে বহুত ভিৰ থাকিব এইকেইদিন কিছুটা জুৰাছিক পাৰ্কৰ যেনেকৈ চিন তেনেকুৱা লাগি আছে আমি জুৰাছিক পাৰ্ক চিনেমাখন চাইছিলোঁ ঠিক তেনেকুৱাকৈ সজাইছে তেওঁলোকে কিছুমান পুতলা বনাইছে যেনেকৈ জীৱ জন্তু তাৰপিছত বিভিন্ন ধৰণৰ ট্ৰপিকেল গছ তাৰপিছত আছে বিভিন্ন ডিজাইন যিটো ট্ৰপিকেল ফ্ৰুট হয় আৰু ইয়াৰে মেইন যিটো চবতকৈ দামী ফ্ৰুট সেইটো হৈছে ডুৰিয়ান এতিয়া সুধিলোঁ দাম 2500 টকা কিলো গার্ডেন মনে হচ্ছে গার্ডেন দেখে পয়সা উঠুক না ধুনিয়া গার্ডেন বাপরে আমি সোমাই আছোঁ ক'ত ইনডোৰ কালেকশ্যনত যিবিলাক ইনডোৰ গছনি হয় এইবোৰ ইনডোৰ কালেকশ্যন গ্ৰীণ হাউচ বনাকে ৰখা হয় এনেকৈ ডাঙৰ ডাঙৰ কেকটাছ চাওক ডাঙৰ ডাঙৰ কেকটাছ এইটো ট্ৰাম ৰাইডেদি চাই আছোঁ এইবোৰ এইটো বহুত এৰিয়া হয় বহুত সময় লাগে ফুৰিব ট্ৰাম ৰাইড ছাড়া কোনো উপায় নাই খোজকাঢ়ি আপুনি ফুৰিব নোৱাৰে অকল এটা দিনে গুচি যাব চাওক কেকটাছবিলাক কেনেকৈ লগাই থৈছে এই ধুনীয়া পাহাৰ এই গোৱালপাৰা হুলুগান্দা পাহাৰ যেন লাগি আছে কেকটাছবিলাক এনেকৈ লগাই দিছে ওপৰত এইটো এটা পাহাৰ হয় আৰু শিলবিলাক সজাই এইটো পাহাৰটো হয়ে কিন্তু শিলবিলাক সজাই এওঁলোকে এইটো বস্তুটো বিভিন্ন শিলৰ ওপৰত ষ্ট্ৰাকচাৰ বনোৱা আছে এইবোৰ স্কাল্পচাৰ বুলি ক'ব পাৰি এইয়া এইবোৰ ডাইন'ছৰ পাৰ্ক গোটেই ইয়াতে ৱাকিঙৰ কোনো এৰেঞ্জমেণ্ট নাই আপুনি গাড়ী দিয়ে ট্ৰাম ৰাইডি দিয়ে ফুৰিব লাগিব মই ভাবিছিলোঁ যে তলত নামিব পাৰিলে 2-4টা ডাইন'ছৰে লেবাৰ আনি উঠাই লৈ গুচি যাম গ'লা অসমৰ 2টা গেটত লগাই দিম 4টা ডাইন'ছৰ বক্সিয়াট গেটত 2টা আৰু লগাই দিম আপোনাৰ শ্ৰীৰামপুৰ গেট এইটো আৰু মই মোৰ ফেচটো নেদেখুৱাই
আপোনালোক দেখুৱাবলৈ চেষ্টা কৰি আছোঁ কি আছে গোটেইখিনি। আহিয়ে পালোঁ নেকি ডাইন'ছৰ পাৰ্ক? আৰে বাপৰে বহুত ডাঙৰ ডাঙৰ ডাইন'ছৰ আছে অ'। এই সাৱধান দেই। এই চাওক কিমান ডাঙৰ ডাইন'ছৰ, প্ৰায় 100 ফুটমান ওখ। এই ডাইন'ছৰ কাটতে সাবধান নিচে ৰ। এই চাওক মূৰৰ ওপৰেৰে গৈছে, ইমান ডাঙৰ ডাইন'ছৰ। বাপা এই দুটা ডাইন'ছৰ লৈ যাব লাগিব। লেবাৰ পঠাওক দূৰৰ পৰা। এবাৰ দুটামান লৈ যাম। হিচাপ বৰ কেঁচা মোৰ, খালি ভুল হৈ যায় হিচাপ বৰ। 4টা ডাইন'ছৰ লাগিবই, কাৰণ বক্সিহাটত 2টা, শ্ৰীৰামপুৰত 2টা, অসমৰ গেটত লগাই দিম। এই বাপা এই আৰু কেমেল ক'ৰ পৰা আহি গ'ল হঠাতে। এই ডাইন'ছৰ আকৌ হঠাতে কেমেল, এইবিলাকেতো বেয়া লাগে। কেমেল ডাইন'ছৰ কোনো লিংক থাকে? এই চাওক এইবিলাক বুদ্ধ মন্দিৰ হয়, এনেকুৱা ডিজাইন গোটেই বনাই দিছে। झूलेलाल हो गया, झूलेलाल हो गया। वाव, ट्राइनोसेरस, स्टेगोसेरस। फोटो भाई लोग, फोटो पाइथा চাওক কেনেকুৱা ঘৰ। পাহাৰটো ধুনীয়া লাগিছে। এইগিলা গোৱাল এইটো টুকুৰেশ্বৰী পাহাৰ যেন লাগি আছে অ'। ঐ গোৱালপাৰাৰ বন্ধুকেইটা, টুকুৰেশ্বৰী পাহাৰ যেন লাগিল মোক। কৃষ্ণাই টুকুৰেশ্বৰী পাহাৰটো যে আছে ইয়াতে তুলি লৈ আহিছে গোটেই। কি কোৱা দৰে টুকুৰেশ্বৰী পাহাৰটোকে তুলি লৈ আহিল। ইলিগেল এৰিয়াত যিবোৰ প্লেণ্ট হয় সেইবিলাকে বেছি আছে ইয়াতে। আৰু থাইলেণ্ডটো হৈ আছে চাইনিজ পেনিনচুলাৰ আণ্ডাৰতে, চাইনিজ পেনিনচুলাত পৰে। কাৰণে আছে ফাৰ্ম নাৰ্চাৰী। যিমান ধৰণৰ ফাৰ্ম আছে ইয়াতে আনি গোটেই জমা কৰি, তাৰমানে ঠাই মানুহবিলাকে বেছি জোৰে কথা পাতিলে বেয়া পায়, সেইকাৰণে অসুবিধা। আমিতো জোৰেকৈ কথা পতা অভ্যাস। এইগুলা বহুত আছে। এইয়া হিলটো চাওক, কেকটাছ, ইমান কেকটাছ ইয়াত দেখিলোৱে মই। বনচাই চাওক, কি ডাঙৰ ডাঙৰ বনচাই গছ বনাই দিছে। কি একটা বনচাই, গোটেই বনচাই পাৰ্ক, অকল বনচাই ইয়াতে। লাখ লাখ প্ৰজাতিৰ গছ আনি লগাই থৈছে ইয়াতে, মানে ইয়াৰ হিচাপ নিকাচ একো নাই। খেলা খতম নেকি? হা কি
আছে পাম, গোটেই পাম ট্ৰি ইয়াতে, বিৰাট ডাঙৰ পাম বাগিচা। टाइगर पार्क जाना पड़ेगा, वही असली काम है। अरे ये कैमल का हासिल है, डायनासोर भी है, कैमल भी है, साला क्वालिटी मुझे दोनों का भी है, डायनासोर और कैमल एक साथ